কৰিবি মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালে আছে। মই আজি এটা নতুন ৰেচিপি লৈ আহিছোঁ। ৰেচিপিটো হৈছে নাৰিকলৰ লাড়ু বগা আৰু ধুনীয়াকৈ কেনেকৈ বনাব পাৰি সেইটোৱে আপোনালোকক দেখুৱাম আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আৰু যদি মোৰ ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। তেনেহ'লে চাওঁ আহক মোৰ আজিৰ ভিডিঅ'টো। এয়া মই নাৰিকল লৈছোঁ, নাৰিকলৰ লাড়ু বনাম আজি। নাৰিকলখিনি এনেকৈ কাটি ল'লোঁ আৰু এতিয়া এই নাৰিকলৰ কলা অংশখিনি কাটিব লাগিব। ধুনীয়াকৈ কাটি পেলাব লাগিব আৰু এনেকৈ কলা অংশখিনি মই কাটিলোঁ আৰু সৰু সৰুকৈ কাটি লৈছোঁ নাৰিকলখিনি। এই নাৰিকলখিনি সৰু সৰুকৈ কাটি লৈছোঁ মই মিক্সিত ঘূৰি কৰি। এনেকৈ সৰু সৰুকৈ কাটিলে ঘূৰি হ'বলৈ সুবিধা হয়, সেইকাৰণে মই এনেকৈ সৰু সৰুকৈ কাটি লৈছোঁ আৰু মিক্সি জাৰত মই এইটো ঘূৰি কৰি ল'ম ধুনীয়াকৈ। এয়া মোৰ নাৰিকলখিনি ঘূৰি কৰা হৈ গৈছে। নাৰিকলখিনি অলপ মিহিকৈ ঘূৰি কৰিব লাগে, তেতিয়া মানে নাৰিকলখিনি গোল কৰিবলৈ তেতিয়া সুবিধা হয়। নাৰিকলৰ লাড়ু যিহেতু আমি গোলকৈ বনাব লাগিব। আৰু নাৰিকলখিনি মই এনেকৈ কেৰাহীত ভাজি ল'ম শুকানে। এনেকৈ পানীখিনি অলপ শুকান হোৱালৈকে এনেকৈ ভাজি ল'ম। আৰু নাৰিকলখিনি হৈ গৈছে, এনেকৈ ড্ৰাই কৰি ল'ব লাগে নাৰিকলখিনি। আৰু ইয়াতে মই চেনি দি দিম। ডাঙৰ চামুচৰ 3 চামুচ লৈছিলোঁ, মই ইয়াৰে 2 চামুচ জোখৰে দিছোঁ। আৰু যদি প্ৰয়োজন হয় মই পাছত দিম, মই কিন্তু 2 চামুচ জোখৰে দিছোঁ ডাঙৰ চামুচৰ। আৰু চেনিখিনি আৰু নাৰিকলখিনি এনেকৈ ধুনীয়াকৈ মিহলাই ল'ম। আৰু চেনিখিনি যেতিয়ালৈকে নাৰিকলৰ লগত মিহলি হৈ নাযায় তেতিয়ালৈকে এনেকৈ লৰাব লাগিব। আৰু গেছটো আমি ল' কৰিব লাগিব। ল' ফ্লেমত আমি এনেকৈ লৰাই অলপ ভাজি ল'ব লাগিব। আৰু নাৰিকলত আৰু চেনিখিনি ধুনীয়াকৈ মিহলি গৈছে আৰু ধুনীয়াকৈ মিহলি গৈছে, চেনিকেইটাও ধুনীয়াকৈ গলি গৈছে। আৰু এয়া মই প্লেটত এনেকৈ ওলাই লৈছোঁ আৰু এনেকৈ গোটেইখিনি এটা এটা লাড়ুৰ আকাৰ দিছোঁ। মই কেইটামান সৰুকৈ দিছোঁ আৰু কেইটামান ডাঙৰকৈ দিছোঁ, কেইটামান মিডিয়াম চাইজৰ এনেকৈ দিছোঁ। এনেকৈ অলপ অলপকৈ লৈ একেবাৰে ঠাণ্ডা হ'ব দিব নালাগে। ঠাণ্ডা হ'লে একো নাই, এইটো বেছি দেৰিলৈকে নথলে ধুনীয়াকৈ লাড়ু বনি যায়, গোল কৰিবলৈ একো অসুবিধা নহয়। মোৰ ধুনীয়াকৈ হৈ গৈছে। মই আৰু ইয়াতে একো দিয়া নাই, অকল চেনি দিছোঁ। চেনি দি এনেকৈ বগা পটপটীয়া বগা নাৰিকলৰ লাড়ু আপোনালোকে হয়তো বহুতে জানে, আৰু যিসকলে নাজানে সেইসকলৰ কাৰণে সুবিধা হ'ব। মই ইয়াতে একো গাখীৰ বা এনেকৈ বগা হ'বৰ কাৰণে একো বস্তু দিয়া নাই। এয়া নাৰিকলৰ লাড়ুখিনি মোৰ ধুনীয়াকৈ হৈ গৈছে, মাত্ৰ মই ইয়াতে চেনি দিছোঁ আৰু এয়া ধুনীয়াকৈ হৈ গৈছে। নাৰিকলখিনি আচলতে আমি ঘূৰি কৰোঁতে অলপ মিহিকৈ কৰি ল'ব লাগে। আৰু গেছটো ল' ফ্লেমত কৰি এনেকৈ ভাজিলে মানে পুৰি নাযায়, ক'লা পৰি নাযায়। আৰু কেৰাহীটো অলপ চাফা হ'ব লাগে আৰু যাতে তেল লাগি ক'লা হৈ নাথাকে। এনেকৈ বনালে নাৰিকল লাড়ু বহুত ধুনীয়া আৰু বগা হয়, দেখিবলৈও ধুনীয়া হয় আৰু খাবলৈওতো বহুত টেষ্টি হয়। নাৰিকলৰ লাড়ু চবেইতো খায় আৰু চবেই জানে নাৰিকল লাড়ু কিমান টেষ্টি হয়। আৰু মই চেনিও বেছি দিয়া নাই। এয়া মোৰ লাড়ুখিনি ধুনীয়াকৈ হৈ গ'ল। আৰু যদি আপোনালোকে ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।